গুড মৰ্নিং অসম আৰু আপোনালোকে চাই আছে এছকেডি শ্ৰুতি ডেকাৰ ইউটিউব চেনেল আৰু এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ শ্ৰুতি ডেকাৰ কণ্ঠত এটি সুন্দৰ কবিতা। কবিতাটিৰ শিৰোনাম অনুভৱৰ দলিচাত অভিৰঞ্জন। গতিকে দেৰি নকৰি আহকচোন এই সুন্দৰ কবিতাটি উপভোগ কৰোঁ। অভিৰঞ্জন, ব'লা না আকৌ এবাৰ নাহৰৰ দেশলৈ যাওঁ। নাহৰৰ মাজে মাজে তুমি আৰু মই। হৃদয়ত কি অদ্ভুত শিহৰণ। আকৌ এবাৰ চৌকিডিঙলৈ ব'লা না, এঘণ্টা তোমাৰ নামতে অৰ্পণ কৰিম। বাছেৰে গৈ থাকোঁতে আকৌ এবাৰ মই ভাস্বতী হৈ শুনিম তোমাৰ সেই চলিত গাজাবোৰ, সুহুৰিয়াই সুহুৰিয়াই গোৱা জনপ্ৰিয় গীতৰ কলিবোৰ। আৰু নাৰ্ছিং হোমৰ বেডত অদৃশ্য শত্ৰুৰে যুঁজি যুঁজি তুমি যে নাটকীয় ভংগীত কৈছিলা তোমাৰ কোনো প্ৰেমিকা নাই যিয়ে তোমাক নাটক চিনেমাৰ দৰে ক'ব তুমি মোৰ বাবে ভাল হৈ উঠিব লাগিব অভিৰঞ্জন, নহ'লে মই কেনেকৈ জীয়াই থাকিম। মই তোমাৰ আজন্ম প্ৰেমিক, তুমি বাৰু বাধা দিবা নেকি? বাধা দিলেও যে মই নামানো, মোৰ হৃদয়ে যে প্ৰতি পল তোমাকেই বিচাৰে। অভি, নাজানো মই প্ৰেম নিবেদন কৰিব, নাজানো মই প্ৰেমৰ কবিতাৰে তোমাৰ হৃদয় উপচাব। আজিও জানা চঞ্চল বতাহজাকে কাণে কাণে তোমাৰ কথাকে কয়, শাওনৰ বৰষুণজাকেও যে মোক তোমাৰেই কথা কৈ বাৰে বাৰে জোকাই থৈ যায়। নাজানো অভি, মই কবিৰ ভাষাৰে প্ৰেম নিবেদন কৰিব, সৰল ভাষাৰেই কওঁ, তুমি বাৰু বুজিবানে নে অভিমান কৰিবা? তুমি বাধা দিলেও যে মই তোমাক আমনি কৰি থাকিম, তুমি বাৰু খং কৰিবা নেকি? মই যে বিলীন হৈ যাওঁ তোমাৰ প্ৰেমত, মৰমৰ এনাজৰীৰে মই তোমাক বান্ধি ৰাখিম চিৰদিনলৈ। অভি, এবাৰলৈতো বুজি চোৱা, ভালপোৱাৰ ৰামধেনুৰ সাঁতোৰং কাষতেই পাবা, মাথো এবাৰলৈ কল্পনাৰ পৰা বাস্তৱ হোৱা না। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ মৰম খুটি বয়, ধুবুৰু তাত হয়